আজিৰ এই ভিডিঅ'টোত মই নিউ পেন কাৰ্ড বনোৱাৰ ফুল প্ৰসেছ দেখুৱাম। বেলেগৰ পেন কাৰ্ড বনাই আপুনি অলপ এক্সট্ৰা ইনকাম কৰিব পাৰিব। লাইক পাৰ পেন কাৰ্ড আপুনি 300 পৰা 400 চাৰ্জ কৰিব পাৰে আৰু আপোনাৰ এপ্লাই কৰোঁতে অনলি খৰচ হ'ব 110 টকা মান। ফৰ্মটো কেনেকৈ ফিল আপ কৰিব, কি ডকুমেণ্টছ লাগিব, ফটো কেই কপি লাগিব আদি সকলোবোৰ আগলৈ জনাম। যদি আপুনি পেন কাৰ্ড এপ্লাই কৰাৰ কাৰণে সিৰিয়াছ দেন ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব। সো আৰু দেৰি নকৰি পুলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফৰ্মটোৰ লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু ফৰ্মটো কেনেকৈ ফিল আপ কৰিব সেইটো ভিডিঅ'টোৰ শেষত দেখুৱাম। আপুনি পেন কাৰ্ড এপ্লাই কৰাৰ কাৰণে মোবাইল বা কম্পিউটাৰ দুইটাই ইউজ কৰিব পাৰে। যদি মোবাইলত কৰে দেন ক্ৰোম ব্ৰাউজাৰৰ ডেস্কটপ সাইটটো অন কৰি ল'ব। নিউ পেন কাৰ্ড এপ্লাই কৰাৰ কাৰণে গুগলত সাৰ্চ কৰিব ৰোহিত পেন সাৰ্ভিস। দেন এই ফাৰ্ষ্ট অপশ্যনত থকা ৱেবছাইটটো অপেন কৰি ল'ব বা ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা ডাইৰেক্ট এই ৱেবছাইটটোত আহিব পাৰিব। ৱেবছাইটটোত আপুনি ডাইৰেক্ট পেন কাৰ্ড এপ্লাই কৰিব নোৱাৰে, তাৰ বাবে আপোনাৰ তাত লগইন আইডি এণ্ড পাছৱৰ্ড থাকিব লাগিব। যদি আপুনি ৱেবছাইটটোৰ পৰা আইডি এণ্ড পাছৱৰ্ড লয় দেন ৰিটেইলাৰ আইডিৰ কাৰণে 500 ৰুপিজ আৰু ডিষ্ট্ৰিবিউটাৰ আইডিৰ কাৰণে 1000 ৰুপিজ পে' কৰিব লাগিব। সেয়ে চিম্পলি ডেছক্ৰিপশ্যনত দিয়া মোবাইল নাম্বাৰত কণ্টেক্ট কৰিলে মই আপোনাক 300ত ৰিটেইলাৰ আইডি প্ৰভাইড কৰি দিম। চাওক, যদি আপুনি অনলি পেন কাৰ্ড এপ্লাই কৰিব বিচাৰিছে দেন অনলি ৰিটেইলাৰ আইডি ল'লেই হ'ব। আইডি পাছৱৰ্ড লোৱাৰ পাছত ইয়াত এণ্টাৰ কৰি লগইন কৰি ল'ব। নাও আপুনি এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। চ' মই ৰাফলি অলপ এই ৱেবছাইটটোৰ বিষয়ে কৈ দি আছোঁ। ৱেবছাইটটোত নিউ পেন কাৰ্ড বা কাৰেকশ্যনৰ বাবে আপোনাৰ 110 ৰুপিজ পে' কৰিব লগা হ'ব পাৰে। ইয়াত ওপৰত আপোনাৰ বেলেঞ্চ শ্ব' কৰিব। পেন কাৰ্ড এপ্লাই কৰাৰ আগত এই ইনষ্টেণ্ট টপ আপত ক্লিক কৰি এমাউণ্টটো চিলেক্ট কৰি ল'ব। দেন এই পে'ত ক্লিক কৰিব। নাও পেটিএম, গুগল পে', ফোনপে' আদিৰ পৰা স্কেন কৰি পে'মেণ্ট কৰি ল'ব। নাও ইয়াত আপুনি চাব পাৰিছে যে ইয়াত কিছুমান ডাউনলোড লিংক দিয়া আছে, য'ত নিউ পেন কাৰ্ডৰ ফৰ্ম, কাৰেকশ্যনৰ ফৰ্ম, ডেমো ফৰ্মছ, দেন PDF বনোৱা ছফ্টৱেৰ আদিবোৰ জাষ্ট 1 ক্লিকত ডাউনলোড কৰিব পাৰিব। এই পেণ্ডিং ছেকশ্যনত আপুনি এপ্লাই কৰা নিউ পেন কাৰ্ডবোৰৰ কোৱান্টিটি ইয়াত শ্ব' কৰিব আৰু কাৰেকশ্যনৰবিলাক ইয়াত। দেন এপ্লাই কৰাবিলাক ৰোহিত পেনৰ পৰা যদি এপ্ৰুভ কৰি দিয়ে দেন এইটো ছেকশ্যনত শ্ব' কৰিব আৰু যদি ৰিজেক্ট হয় দেন ইয়াত ক্লিক কৰি আপুনি চাব পাৰিব যে কিয় ৰিজেক্ট হৈছে আৰু সেইটো কাৰেক্ট কৰি আপুনি আকৌ এপ্লাই কৰিব পাৰিব বা ৰিফাণ্ড ল'ব পাৰিব। এণ্ড লাষ্টলি যদি কোনোবা এপ্লিকেশ্যন NSDLৰ ফালৰ পৰা অবজেকশ্যনত থাকে বা ৰিজেক্ট হৈছে দেন এইটো ছেকশ্যনত শ্ব' কৰিব। নাও তলত পেন কাৰ্ড ডাউনলোড কৰাৰ বাবে দুটা ছেকশ্যন দিয়া আছে। পেন নাম্বাৰেৰে ডাউনলোড কৰিবলৈ এইটো আৰু একনলেজমেণ্ট নাম্বাৰ দি ডাউনলোড কৰিবলৈ ইয়াত ক্লিক কৰিব আৰু ইয়াত একনলেজমেণ্ট নাম্বাৰ এণ্টাৰ কৰি আপোনাৰ এপ্লিকেশ্যনটো ট্ৰেক কৰিব পাৰিব। লেফ্ট ছাইডৰ ইয়াৰ পৰা আপোনাৰ প্ৰফাইল আৰু এই থাৰ্ড অপশ্যনটোৰ পৰা ৱালেট মেনেজ কৰিব পাৰিব। নিউ পেন কাৰ্ড এপ্লাই, ডকুমেণ্টছ আপলোড আদিবোৰ ইয়াৰ পৰা কৰিব পাৰিব আৰু কাৰেকশ্যনৰবোৰ এই CSF পেন ফৰ্মৰ পৰা কৰিব পাৰিব। এই ডেছবৰ্ডত ক্লিক কৰি আপুনি ডাইৰেক্টলি হোম পেজত আহিব পাৰিব। যদি এপ্লাইৰ সময়ত কিবা প্ৰব্লেম ফেচ কৰে তেন্তে ৱেবছাইটটোৰ এটা হোৱাটছআপ গ্ৰুপ আছে, য'ত আপুনি মেছেজ কৰি আপোনাৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰিব। গ্ৰুপটোত এড হ'বলৈ আপুনি ডেছক্ৰিপশ্যনত দিয়া মোবাইল নাম্বাৰত এটা হোৱাটছআপ মেছেজ চেণ্ড কৰি দিব। পেন কাৰ্ডৰ কাৰণে মেইনলি দুটা ডকুমেণ্টছ দিব লাগে। তাৰে ফাৰ্ষ্টটো হ'ল এড্ৰেছ প্ৰুফ, যেনে ভোটাৰ ID, আধাৰ কাৰ্ড, ইলেক্ট্ৰনিক বিল, ৱাটাৰ বিল, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ এটচেট্ৰা। দেন ছেকেণ্ডত আপুনি এজ প্ৰুফ দিব লাগিব, লাইক বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, SSLC মাৰ্কশ্বিট, চাৰ্টিফিকেট এটচেট্ৰা। যদি কাৰোবাৰ এজ প্ৰুফ আছে, এড্ৰেছ প্ৰুফ নাই বা কোনো ডকুমেণ্টছেই নাই দেন এই এনেক্সাৰ A আৰু ডমিচিয়েল ফৰ্মটো ফিল আপ কৰি গাঁওবুঢ়া বা পঞ্চায়ত প্ৰেচিডেণ্টৰ পৰা চাইন কৰায়ো অনলি এই দুটা ফৰ্ম ইউজ কৰি পেন কাৰ্ড বনাব পাৰিব। নাও সকলোবোৰ ডকুমেণ্টছ ৰেডি হোৱাৰ পাছত যদি মোবাইলত কৰি আছে দেন এই এডোবি স্কেনাৰ এপটো ইউজ কৰি এপ্লিকেশ্যন ফৰ্ম আৰু বেলেগ ডকুমেণ্টছবোৰ একেলগে PDF বনাই ল'ব। মই ডেস্কটপত কৰি আছোঁ যিহেতু, সেয়ে মই এই ছফ্টৱেৰটোৰ পৰা PDF বনাই ল'ম। ছফ্টৱেৰটোৰ লিংক ৱেবছাইটটোত দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি ইনষ্টল কৰিব পাৰিব। নাও নিউ পেন কাৰ্ড এপ্লাই কৰিবলৈ এই নিউ পেন ফৰ্মত ক্লিক কৰি নিউ পেন এপ্লাইত ক্লিক কৰিব। দেন ফৰ আছাম ষ্টেট এপ্লিকেণ্ট উইদাউট আধাৰ ছেকশ্যনৰ পৰা 18 বছৰৰ তলৰ সকলৰ বাবে ইয়াৰ পৰা আৰু 18 বছৰৰ ওপৰৰ মানুহৰ বাবে ইয়াত ক্লিক কৰিব।
নাও এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব লাগিব। ফাৰ্ষ্ট অফ অল ইয়াৰ পৰা চিটিটো টাইপ কৰি দেন চিটিৰ নামত ক্লিক কৰিব। নাও ইয়াৰ পৰা আপোনাৰ চিটিটো চিলেক্ট কৰি ল'ব। দেন ইয়াত মানুহজনৰ লাষ্ট নেম মানে টাইটেলটো, দেন ফাৰ্ষ্ট নেম আৰু যদি কিবা মিডিল নেম আছে দেন ইয়াত এণ্টাৰ কৰি ল'ব। চাওক মই নেমবোৰ এণ্টাৰ কৰাৰ লগে লগে ইয়াত ফুল নেমটো আহিছে। ফাৰ্ষ্ট নেম, মিডিল নেম আৰু লাষ্ট নেমটো ভালদৰে বহুৱাব। এতিয়া ইয়াৰ পৰা জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, মেল নে ফিমেল। দেন ইয়াত জন্ম তাৰিখটো বহুৱাব, ফাৰ্ষ্ট ডে দেন মান্থ এণ্ড লাষ্টত ইয়াৰটো চিলেক্ট কৰি ল'ব। এতিয়া তলত দেউতাকৰ নামটো লিখিব। ইয়াত লাষ্ট নেম, ইয়াত ফাৰ্ষ্ট নেম দেন মিডিল নেম আছে যদি এণ্টাৰ কৰি ল'ব। নাও এড্ৰেছটো বহুৱাব, হাউচ নাম্বাৰ, ভিলেজ, পোষ্ট অফিচ, সাব ডিভিজন, ডিষ্ট্ৰিক্ট, পিন কোড, ষ্টেটটো এণ্টাৰ কৰি ইয়াত ইমেইল ID আৰু মোবাইল নাম্বাৰটো এণ্টাৰ কৰি ল'ব। দেন লাষ্টত প্ৰুফ অফ আইডেণ্টিটিৰ বাবে যি ডকুমেণ্টছ দিছে লাইক আধাৰ কাৰ্ড, ভোটাৰ ID, পাছপৰ্ট, ড্ৰাইভিং লাইচেঞ্চ আৰু যদি এনেক্সাৰ আৰু ডমিচিয়েল দিয়ে দেন এই চাৰ্টিফিকেট অফ আইডেণ্টিটি চাইন্ড বাই এ মিউনিচিপেল কাউন্সিলৰ এইটো চিলেক্ট কৰি ল'ব। মই যিহেতু ভোটাৰ ID দিম সেয়ে ইলেক্টৰ্ছ ফটো আইডেণ্টি কাৰ্ডটো চিলেক্ট কৰি ল'ম। নাও ঠিক তেনেদৰে এই এড্ৰেছ প্ৰুফ আৰু প্ৰুফ অফ ডেট অফ বাৰ্থটো চিলেক্ট কৰি ল'ব। নাও এবাৰ গোটেই ফৰ্মটো ভালদৰে চাই ল'ব। দেন এই ছাবমিট এণ্ড ভিউত ক্লিক কৰিব। দেন এনেকুৱা এটা পেজ অ'পেন হ'ব। ইয়াত এই আপলোড PDFত ক্লিক কৰি আপুনি বনোৱা ডকুমেণ্টছৰ PDF ফাইলটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। অলপ টাইম লাগিব পাৰে আপলোড হোৱাত। আপলোড হোৱাৰ পিছত এনেকুৱা শ্ব' কৰিব, দেন অ'কে ক্লিক কৰিব। নাও এপ্লাই কমপ্লিট হোৱাৰ পিছত ডেছবৰ্ডত ক্লিক কৰিলে দেখা পাব এপ্লাই কৰা এপ্লিকেশ্যনবোৰ ইয়াত শ্ব' কৰিছে। অলপ টাইম ৱেইট কৰিলে এপ্ৰুভ হোৱাৰ পাছত ইয়াৰ পৰা এই কমপ্লিট ছেকশ্যনত আহি যাব। দেন নিউ আছিল যদি ইয়াৰ পৰা আৰু কাৰেকশ্যন আছিল যদি ইয়াৰ পৰা ক্লিক কৰি এই NSDL ৰিচিপ্ট ছেকশ্যনত একনলেজমেণ্ট নাম্বাৰটো দেখা পাব। ইয়াত ক্লিক কৰি একনলেজমেণ্টটো ডাউনলোড কৰিব পাৰিব। নাও আপোনাৰ নিউ পেন কাৰ্ডৰ এপ্লাই কমপ্লিট হৈছে। এতিয়া ফৰ্মটো ফিল আপ কৰি দেখুৱাম। আপোনালোকক দেখুৱাবৰ কাৰণে মই এটা ফৰ্ম অলৰেডি ফিল আপ কৰি থৈছোঁ। বাই দ্য ৱে এই ডেমো ফৰ্মটোৰ লগত নিউ পেন ফৰ্ম এণ্ড কাৰেকশ্যনৰ ফৰ্মটো মই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। ফাৰ্ষ্ট অফ অল এই দুয়োফালে দুটা পাছপৰ্ট ফটো লগাই ল'ব। দেন এই খালী বক্সটোত আপোনাৰ ছিগনেচাৰ কৰি ল'ব। যদি কোনোবাই ছিগনেচাৰ নকৰে দেন লেফ্ট হেণ্ডৰ থাম্ব ফিংগাৰ প্ৰিণ্ট বহুৱাই ল'ব। লেফ্ট ছাইডৰ ফটোৰ ওপৰত এটা চাইন কৰিব লাইক মই দেখুৱাৰ দৰে। ফটোটোৰ বাহিৰৰ পৰা ষ্টাৰ্ট কৰিব আৰু ফটোটোৰ ওপৰে ওপৰে চাইনটো কৰি ল'ব। নাও ফাৰ্ষ্ট নাম্বাৰত শ্ৰী, শ্ৰীমতী, কুমাৰী বা মিছ যি হয় সেইটোত টিক কৰি ল'ব। দেন ফাৰ্ষ্ট ৰ'টোত মানুহজনৰ লাষ্ট নেম, দেন তলত ফাৰ্ষ্ট নেম আৰু লাষ্ট ৰ'টোত যদি কিবা মিডিল নেম আছে সেইটো লিখি ল'ব। এক্সাম্পলৰ কাৰণে লাষ্ট নেম দাস, ফাৰ্ষ্ট নেম ৰবি এণ্ড মিডিল নেমটো চন্দ্ৰ লিখি লৈছোঁ। ছেকেণ্ডত ফুল নেমটো চিৰিয়েলি লিখি ল'ব, যেনেকুৱা মই লিখিছোঁ ৰামচন্দ্ৰ দাস। আৰু ফাৰ্ষ্ট নেম, মিডিল নেম এণ্ড লাষ্ট নেমৰ মাজত এটা বক্স ব্লেংক এৰি দিব। থাৰ্ডত মানুহজনৰ যদি কিবা বেলেগ নাম আছে দেন ইয়াত য়েছ টিক কৰিব আৰু ইয়াত লিখি ল'ব, আদাৰৱাইজ নোট টিক কৰিব। ফ'ৰ্থ নাম্বাৰত মানুহজন পুৰুষ হ'লে মেল, মহিলা হ'লে ফিমেল আৰু ট্ৰান্সজেণ্ডাৰ যি হয় তাকে টিক কৰি ল'ব আৰু ইয়াৰ পৰা ডেট অফ বাৰ্থটো লিখি ল'ব। ছিক্সথ অপশ্যনত নোট টিক কৰিব আৰু ফাদাৰ্ছ নেমত টিক কৰি ফাৰ্ষ্ট নেম, মিডিল নেম এণ্ড লাষ্ট নেম লিখি ল'ব। নাও ইয়াত এড্ৰেছটো বহুৱাই ল'ব। ফাৰ্ষ্ট ৰ'ত হাউচ নাম্বাৰ বহুৱাই দেন বিল্ডিং বা ভিলেজ, পোষ্ট অফিচ, এৰিয়া বা সাব ডিভিজন, দেন টাউন অৰ ডিষ্ট্ৰিক্ট বহুৱাব আৰু লাষ্টত ষ্টেট, দেন ইয়াত পিন নাম্বাৰ আৰু কাণ্ট্ৰি ইণ্ডিয়া বহুৱাব। দেন ফৰ্মটোৰ ছেকেণ্ড পেজৰ এই ৰেচিডেঞ্চ অপশ্যনত টিক কৰি ল'ব। নাও ইয়াত কাণ্ট্ৰি কোড মানে +91, দেন ইয়াত মোবাইল নাম্বাৰটো ফিল কৰি ল'ব। একজেক্টলি এই নাম্বাৰটোতেই পোষ্টমেনে আপোনাক কল কৰিব পেন কাৰ্ডটো ডেলিভাৰ কৰাৰ কাৰণে। দেন তলত ইমেইল আইডিটো লিখি ল'ব আৰু এই ইমেইল আইডিটোতে আপোনাৰ পেনটো চেণ্ড কৰা হ'ব। 10th নাম্বাৰত যদি ছিংগল পাৰ্চনৰ কাৰণে পেন কাৰ্ড বনায় দেন এই ইণ্ডিভিজুৱেলত টিক কৰি ল'ব। দেন ইয়াৰ পৰা চ'ৰ্চ অফ ইনকামটো চিলেক্ট কৰি ল'ব, চেলেৰি নে বেলেগ। ইয়াত দিয়া নাই দেন এই ইনকাম ফ্ৰম আদাৰ চ'ৰ্চেছ
আৰু ইনকাম নাথাকিলে নো ইনকামত টিক কৰি ল'ব। ইয়াত আইডেন্টিটি প্ৰুফটো লিখি ল'ব, লাইক মই লিখিছোঁ ভোটাৰ আইডি, দেন এড্ৰেছ প্ৰুফটো লিখি ল'ব, ভোটাৰ আইডি, প্ৰুফ অফ ডেট অফ বাৰ্থটো যেনে আধাৰ কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট যি দিয়ে তাকে ইয়াত লিখি ল'ব। এতিয়া ইয়াত মানুহজনৰ নামটো, আৰু যদি পুৰুষ হয় দেন ইয়াত হিমছেল্ফ আৰু মহিলা হ'লে হাৰছেল্ফ লিখি ল'ব। প্লেচত মানুহজন য'ৰ হয় সেই জেগাটোৰ নাম লিখি ল'ব আৰু এপ্লাই কৰা ডেটটো তলত লিখি ল'ব। দেন লাষ্টত আৰু এটা ছিগনেচাৰ এই বক্সটোৰ ভিতৰত কৰিব লাগিব। এপ্লাই কৰাৰ 3 পৰা 5 দিনৰ ভিতৰতে ই-পেন মানে আপোনাৰ পেন কাৰ্ডৰ ছফ্ট কপি এটা ৱেবছাইটটোৰ পৰা ডাউনলোড কৰিব পাৰিব। কেনেকৈ ডাউনলোড কৰিব সেইটো বেলেগ এটা ভিডিঅ'ত দেখুৱাম। নাও এপ্লাই কৰাৰ পৰা 15-20 দিনৰ ভিতৰত আৰু এপ্লাই কৰাৰ সময়ত দিয়া মোবাইল নম্বৰত পোষ্টমেনে আপোনাক কলো কৰিব পাৰে বা ডাইৰেক্টলি ঘৰত সেন্ড কৰি দিব পাৰে। নাও বেলেগ এটা ভিডিঅ'ত মই দেখুৱাম আপুনি কেনেকৈ পেন কাৰ্ড কাৰেকশ্যনৰ বাবে এপ্লাই কৰিব পাৰিব। যদি মিছ কৰিব নিবিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।